এইটো দেখিছে নহয় এইটো ৰেষ্ট আপোনাৰ 48.7 মানে আজি 7 তাৰিখলৈকে এইটো আপোনাৰ আমাৰ 1 তাৰিখে প্ৰিপেড হৈছে তো আজি 7 তাৰিখলৈকে আপোনাৰ 48 টকা Valued consumer, your smart meter postpaid connection is going to be converted to prepaid connection as per government directives. Upon conversion, details will be intimated to you through SMS. Bye. তো আজি ভিডিওটো এই মেসেজটো দেখিছে নহয় এই মেসেজটো এটা যেটো মেসেজ আপোনাক মই শুনালো মানে মেসেজত কি কৈছে যে আপোনাকৰ যেটো স্মাৰ্ট মিটাৰ লাগি আছে ঘৰত মানে সেই স্মাৰ্ট মিটাৰটো এটা বৰ্তমান পোষ্টপেডৰ পৰা প্ৰিপেডলৈ কনভাৰ্ট কৰা হ'ল মানে আপোনাকৰ প্ৰায়খিনি মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ লাগিল আৰু যিখিনি ঘৰত লাগিলে সিহঁতৰ পোষ্টপেড হৈ আছে কিছুমানৰ প্ৰিপেড হৈ গ'ল অলৰেডি তো যিখিনি মানুহৰ প্ৰিপেড হোৱা নাছিলে সেইখিনিলে যেতিয়া এই মেসেজটো আহিছে গম পাবা আপোনাৰ এতিয়া মানে মিটাৰটো প্ৰিপেড হৈ গ'ল হাই গাইস মই মনুষ্যক আপোনাক সংখলে পুনৰ পাইছে নতুন এটা ভিডিও লৈ তো আজি ভিডিও টপিক কি হৈছে আপোনাক ঘৰত যেটো স্মাৰ্ট মিটাৰ লাগি আছে স্মাৰ্ট মিটাৰটো ৰিচাৰ্জ কৰা আপোনাৰ ৰিচাৰ্জটো কেনেকৈ কৰিব মানে তো জিপে ফোন পে কেনেকৈ ৰিচাৰ্জ কৰিব মোবাইলৰ ৰিচাৰ্জ কেনেকৈ কৰিব মাই বিজুলি এপছত আৰু আপোনাৰ ঘৰত মোবাইলৰ ফোন নাম্বাৰ এন্ট্ৰি নাই আপোনাৰ মোবাইল ফোনত আপুনি ঘৰ ৰিচাৰ্জ কৰিব নাজানে আপুনি হেতু গৈ বাহিৰত গৈ কেনেকৈ ৰিচাৰ্জ কৰিব আৰু আপোনাৰ সেই বেলেন্সটো মানে আপোনাৰ মিটাৰত কেনেকৈ চেক কৰিব মোবাইলত কেনেকৈ চেক কৰিব সকলো সবিশেষ বুজাই আছো সবিশেষ দেখাই আছো ভিডিওটো আগলৈকে চাই থাকক আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাহৰি নাযাব কিন্তু দেই আৰু নতুনকৈ যদি আহিছে সাবস্ক্ৰাইবটো কৰিবই লগতে বেল আইকনটো টাচ কৰি দিব আপোনালোকে যিখিনি মোৰ ভিডিও চাই সাবস্ক্ৰাইব বহুতে নাই কৰা কিন্তু কৰিব আকৌ দেই মই এতিয়া ভিডিওটো আৰম্ভ কৰিছো এতিয়া আপোনাৰ বিলৰ লগত মানে বিলখনত আপোনাৰ মোবাইল নাম্বাৰ এন্ট্ৰি নাই আপোনাৰ মোবাইল লগত আপুনি কোনো কানেকশন আপুনি একো নাজানে চলাব তেতিয়া কি কৰিব তেতিয়া মই আপোনাক এমাউন্টটো মানে আপোনাৰ মিটাৰটোত মানে আপুনি বেলেন্স কিমান কমাই আছে বা কিবা মাইনাস লাগি আছে নি তো সবিশেষ চাবলৈ মই আপোনাক দেখাই আছো বলক এটা মিটাৰটো দেখাইছোগে এটো হৈছে স্মাৰ্ট মিটাৰ তো এটো দেখিছেনে এটো হৈছে স্মাৰ্ট মিটাৰ তো সাপোজ আপোনাৰ মিটাৰটো প্ৰিপেড হোৱাৰ পিছত আপোনাৰ মোবাইলত বলে মাই বিজুলি এপছটো নাই আপোনাৰ ফোন নাম্বাৰটো আপোনাৰ বিলখন এন্ট্ৰি নাই তো তেতিয়া আপুনি বেলেন্সটো কেনেকৈ চেক কৰিব তো হেতু আপোনাৰ মিটাৰটো বেলেন্সটো চেক কৰিব পাৰিব এবাৰ হেতু দেখাইছো চাই লওক আপুনি এটো আপোনাৰ মিটাৰটো ডিসপ্লেখন তো এই সুইচটো টিপিব আপুনি এটো মই অকল বেলেন্সটো চেক কৰি দেখাম তো 7/5/24 আজি 7 তাৰিখে ডেটটো লাইছে তাৰ পিছত টিপি থাকিব এটো দেখিছে নহয় এটো ৰেষ্ট আপোনাৰ 48.7 মানে আজি 7 তাৰিখলৈকে এটো আপোনাৰ আমাৰ 1 তাৰিখে প্ৰিপেড হৈছে তো আজি 7 তাৰিখলৈকে আপোনাৰ 48 টকা সো গাইস দেখিলে নহয় এতিয়া কেনেকৈ মই আপোনাৰ মানে মিটাৰটো বেলেন্সটো চেক কৰি দেখালো তো এনেকৈ মানে আপোনালোকৰ ঘৰৰ মিটাৰটো বেলেন্সটো চেক কৰিব পাৰিব তো চেক কৰি পেলাই হেতু বেলেন্স আপুনি ধৰিছো মোবাইলত আপোনাৰ ফোন পে নাই গুগল পে নাই মাই বিজুলি এপছ নাই মোবাইলৰ নাম্বাৰ এন্ট্ৰি নাই একো নাই তো তেতিয়া গৈ সেই পইচাটো আপুনি মানে হেতু আপোনাৰ এতিয়া মাইনাস লাগি আছে মই কাৰণ ৰিচাৰ্জ কৰা নাই দেই ৰিচাৰ্জ কৰা নাই কাৰণে মোৰ মাইনাস লাগি আছে তো হেতু মাইনাস লাগিবলৈ দিব নালাগে মানে তাত আপোনাৰ ধৰিছো ইয়াত যিমান বেলেন্স থাকিলে ধৰিছো 100 টকা আপুনি ভৰাই থৈ আহিছে তাত এটো প্লাস আপোনাৰ 100 रुपीस দেখাই দিব তো তেনেকৈ মানে আপুনি বস্তুটো পেমেন্টটো ৰিচাৰ্জটো কৰি পেলাই ধৰিছো কৰবাৰ দোকানত গৈ কৰক বা অফিসতে কৰকে কৰিয়ে মেলি আহি পেলাই আপুনি এনেকৈ মিটাৰটো চেক কৰিব পাৰিব তো আপোনাৰ মোবাইল তেতিয়া নহলেও আপোনাৰ চলি যাব আপুনি যদি মোবাইলত আপুনি চাবও না জানে ইয়াতে আপোনাৰ ডিসপ্লেখনত তেনেকৈ গৈ পেলাই আপুনি বেলেন্সটো চেক কৰিব পাৰিব তো হেতু বুজি পালে নহয় যদি কিবা ডাউট থাকে কমেন্ট কৰিব মই আৰু ধুনিয়াকৈ বুজাই দিম তো দেখিলে নহয় তাত আপোনাৰ যেটো বেলেন্স আপোনাৰ -48 দেখাই আছে মন কৰিছিল নহয় তো -48 মানে সেই মিটাৰটো মানে সেই গ্ৰাহকজনৰ কোনো তাত মানে ৰিচাৰ্জ কৰি থোৱা নাই হেতু মানে মাইনাসতে লাগি আছে মানে হেতু মিটাৰ আপোনাৰ কেতিয়া কোন সময়ত লাইনটো মানে কাট খাই যাব হেতু মানে কোনো গ্যাৰান্টি নাই তো হেতু আপোনাক হ'বলে নিব তাত প্লাছত ৰাখিব মানে ৰিচাৰ্জটো কৰি ৰাখিব তো কৰি ৰাখিলে তাত আপোনাৰ কেই টকা বেলেন্স আছে কি কথা তাত ওলাই থাকিব ওলাই থকা লগে লগে তেতিয়া আপোনাৰ জিৰো হোৱা আগে আকৌ ৰিচাৰ্জ কৰি দিব আকৌ হেতু তাত এড হৈ যাব তেতিয়া আপোনাৰ মানে লাইন কাট খাই যোৱা সম্ভাৱনাটো নাই মানে একদম 0% তো যদি মাইনাসত লাগি থাকে তেতিয়া আপোনাৰ কাহানি কোন সময়ত লাইনটো কাট খাই যাব মানে কোনো পাত্তা নাপায় তো এতিয়া মই জনাইছো প্ৰিপেড পোষ্টপেডৰ আপোনাৰ পাৰ্থক্যটো অকমান কৈ দিছো মানে আপোনালোকে তো জানেই সবে কিছুমান নজনা হ'ব পাৰে কাৰণ অকমান বুজাই দিছো পোষ্টপেড মানে হৈছে আমি মাৰ্চত ধৰিছো 300-400 যিমানটো কাৰেন্ট পুৰিলো কাৰেন্ট মানে ব্যৱহাৰ কৰিলো সেই বিলখন আপোনাৰ এপ্ৰিলত আহে মানে ধৰিছো 300 টকা মাৰ্চত পুৰিলো এপ্ৰিলত আমাৰ 300 টকা বিল ওলাইছে বিলখন কাগজ আহিছে বা মেছেজ আহিছে সেই 300 টকা আমি গৈ পেলাই ইলেক্ট্ৰিচিটি অফিসত পেমেন্ট কৰিছো অনলাইন কৰিছো অফলাইন কৰিছো কিবা এটা মানে পেমেন্ট কৰি দিছো বস আমাৰ হৈ গল আৰু এটা প্ৰিপেডৰ পাৰ্থক্যটো কি হ'ল আমি এতিয়া হৈছে আপোনাৰ
তো মে আপোনাৰ আজি হৈছে 7 তাৰিখ তো মে আজি 7 তাৰিখলৈকে কিমান মানে 7 তাৰিখৰ পিছতো মানে যিমানখিনি আমাৰ কাৰেণ্ট ইউজ কৰিম মানে ব্যৱহাৰ কৰিম সেই যিটো পইচা মানে চলিব সেই পইচাটো আমি আগতীয়াকে ৰিচাৰ্জ কৰি মানে আগতীয়াকে তাত পইচাটো ভৰাই থব লাগিব মিটাৰটোত মানে ৰিচাৰ্জ কৰিব লাগিব আগতীয়াকে ভৰাই থোৱাৰ পিছত সেই পইচাটোৰ পৰা আপোনাৰ মে মাহত যিটো পইচা মানে কাইলে এটা ধৰিছো 10 টকা পৰিব যে টকা জ্বলে তাৰ পৰা আপোনাৰ মাইনাস লাগি আহি থাকিব আৰু যি দিনাখনি সেই পইচাটো এৰা হৈ যাব ধৰিছো আপুনি 300 টকা ভৰাইছিলে আপোনাৰ মে 20 তাৰিখে 300 টকা আপোনাৰ জ্বলি শেষ তেতিয়া আপুনি মে 21 তাৰিখে আকৌ নতুনকৈ ৰিচাৰ্জ কৰিব লাগিব মানে এতিয়া আগৰ আপোনাৰ এমাহত এখন বিল দিব লাগে কিন্তু এতিয়া হেতু নহয় আপুনি এমাহত আপুনি দুবাৰো ৰিচাৰ্জ কৰিব লগিয়া হ'ব পায় তিনিবাৰো কৰিব লগিয়া হ'ব পায় এমাহত আপুনি একবাৰো ৰিচাৰ্জ কৰিব লগিয়াও নহব পায় কথাটো বুজি পাইছে ন যদি নাইবা কমেন্ট কৰিব দেই এটা যে খুদে মোৰ মাহেকত বিল কিমান মানে এটা মানে আমাৰ মাহেকত কিমান ৰিচাৰ্জ কৰিব লাগিব মানে ধৰিছো 100 টকা তলতটো আপুনি ৰিচাৰ্জ কৰিবই নহয় 100 টকা ওপৰতেটো ভৰাব লাগিব আপুনি 100 টকাই ৰিচাৰ্জ কৰিলে সাপোজ 1 তাৰিখে আপুনি 100 টকা ৰিচাৰ্জ কৰিলে আপোনাৰ বেলেন্স এটা 100 টকা কমাই আছে আজি 7 তাৰিখ হল 7 তাৰিখলৈকে আপোনাৰ সেই মিটাৰটো কথা কৈছো যেটো আপোনাৰ দেখাইছিল স্ক্ৰীনত 48 টকা পৰিলে এটো প্লাছত 48 টকা মাইনাস হৈ গল 52 টকা আছে মানে 7 তাৰিখে লে 48 টকা পৰিলে আপোনাৰ আৰু 52 টকাহে আছে সেই 52 টকা ধৰিছো আপোনাৰ 14 তাৰিখ বা 15 তাৰিখলে আপুনি শেষ হৈ গল শেষ হৈ যালে 16 তাৰিখে আকৌ ৰিচাৰ্জ কৰিব লাগিব তাত আপুনি 100 টকা কয় 200 টকা কয় আপোনাৰ নিজৰ কথা খালি 100 তলত নহয় ধৰিছো আপুনি যিমান টকা ৰিচাৰ্জ কৰক যিমান কাৰেণ্টটো পুৰে মানে উদাহৰণটা দিছো আগৰ যিখিনি আমি কাৰ্ড যে ভৰাও যে মোবাইলত 10 টকা ৰিচাৰ্জটা কৰো বা 25 টকা 20 টকা তাত আপোনাৰ এটা বেলেন্স পায় 10 টকা ৰিচাৰ্জ কৰিলে 7 টকা এটা পায় 7 টকাত আমি কেইমিনিটমান কথা পতাৰ লগে লগে 7 টকাটো এডা হৈ যায় কিন্তু এতিয়া জিও যিমান কথা পাতো ফ্ৰী আৰু মানে আমি আগতীয়াকে আনলিমিটেড এতিয়া তেতিয়া 7 টকাৰ ৰিচাৰ্জ জেনেকে মানে ৰিচাৰ্জ কৰাৰ পিছত যিমান দেই বেছি কথা পাতো সিমান সোনকালে কাৰ্ডটো এডা হয় আৰু যদি কথা নাপাতো সেই 7 টকাটো 7 টকাই হৈ থাকে এতিয়া কাৰেণ্টৰ লগতো কথাটো সেই তেনেকুৱাই আৰু উদাহৰণ দিছো গেছ চিলিন্ডাৰটো আপুনি ভৰাই আনিছে আপুনি বনাই আছে আপোনাৰ এমাহৰ ভিতৰতে গেছ চিলিন্ডাৰ শেষ আপুনি নবনাই থৈ দিছে 3-4 মাহ গুচি গল একেই কথা আপুনি এটা কাৰেণ্টটো যিমানে চলায় যিমানে ব্যৱহাৰ কৰে ফ্ৰিজ ইনভাৰ্টাৰ মটৰ ফ্ৰেন যিমানে চলায় যিমানে পুৰে সিমানে সোনকালে ৰিচাৰ্জ কৰিব লাগিব সোনকালে মানে কাৰ্ডটো এডাই হৈ পইচাটো নাইকিয়া হৈ গৈ থাকিব ইউনিটটো যিমান কনজিউম কৰে আৰু যিমানে কম চলায় বলে ফেন টিভি ইনভাৰ্টাৰ একো নাই মই লাইটটা চলাও একদম সিমানে কম পইচাতে আপোনাৰ চলি যাব মাহেকত বলে আপোনাৰ 50 টকাহে চলিছে তেতিয়া 100 টকা ৰিচাৰ্জ কৰিলে আপুনি 2 মাহ চলিব পাৰিব তা বুজি পাইছে নহয় মই বেছি লব লেকচাৰ দিছো নি বাৰু হ'ব এতিয়া এইটো ইমানতে সামৰি দিছে এটা সেটা এটা 2 নোটো সেটালা হ কেনেকে ৰিচাৰ্জ কৰিব এটা ৰিচাৰ্জ কেনেকে কৰিব বেলেন্সটো কেনেকে চেক কৰিব সেই কাৰণে আপুনি মাই বিজুলি এপছটো ডাউনলোড কৰি ল'ব লাগিব তো মাই বিজুলিটো অফিচিয়েল এপছ হয় সেইটো আপোনালোকৰ মাই বিজুলি এপছটো বিষয়ে মই আগত ভিডিও দি দিছো ডেসক্ৰিপচনৰ লিংক দি থম ধুনিয়াকে চাই ল'ব এটা মই অকমান ডেমো দেখাইছো মোৰটো লগইন কৰি থোৱা আছিল কাৰণে খুলি খাই গল তো কেনেকে লগইন কৰে কি কথা সেই ভিডিওটো চাইলে গমে পাই যাব তো তাৰ পিছত মই আপোনাক এই কনজুমাৰ নাম্বাৰটো টাচ কৰি দিলো টাচ কৰি দিয়াৰ লগে লগে ইয়াত আপোনাৰ গুটে ডিটেইলছটো ওলাই গৈছে মোৰ আপোনাৰ 85 रुपीस মাইনাস লাগি আছে ওপৰত লাই আছে তাত বলে নাই এই কোন বলে এইটো বলে ওপৰত বলে নাই ওলা বলে হৈছে দি আপোনাৰ তেতিয়া আপোনাৰ স্মাৰ্ট প্ৰিপেড বেলেন্স তাত টাচ কৰিব -85 31 মানে 85 रुपीस মোৰ মানে অলৰেডি মাইনাস লাগি আছে মই ৰিচাৰ্জে কৰা নাই পইচা নাই কি কৰিম আৰু এতিয়া তো এটা মোৰ লাইনটো মানে এতিয়া কাট খাই যাব পায় কাইলৈ কাট খাই যাব পায় ঠিকান নাই ক'ব নোৱাৰি দেই হেকেনে এই বস্তুটো যে আপোনাৰ কেতিয়াও মাইনাস লাগিবলৈ নিব আগতে ৰিচাৰ্জ কৰি ৰাখিব মানে এটো প্লাছত থাকিবলৈ দিব যিদিনাখনি আপোনাৰ প্লাস শেষ হৈ 0 হ'ব বা 0 -1 2 যিয়ে হয় আৰু আগৰ ৰিচাৰ্জ কৰি দিব তো এই পইচাটো এটো আৰু ধৰিছো আপোনাৰ এই মাহত আপোনাৰ প্ৰিপেড হৈছে পোষ্টপেড বিলখন আপোনাৰ মেছেজ আহিছিলে যিটো মেছেজ আহিছিলে হেতু আপুনি পেমেন্ট নাই কৰা হেতু কোড লাব হেতু আপুনি চেক কৰিলে ওলাব ইয়াত আপোনাৰ ক্লিয়াৰ পোষ্টপেড ডিউ 381 মানে মই পেমেন্ট কৰিবলে আছিল মোৰটো 384 আছিল 3 টকা নাইকিয়া হৈ গল কেনেকে নাইকিয়া হল গম পালে নে মই বুজাই দিছিলো এই বিলখন আগৰ পোষ্টপেড আগৰ মাহৰ বিলখন পোষ্টপেড আছিল এখন মই পেমেন্ট নকৰিলো নকৰাৰ লগে লগে সেইটো পাৰ ডে ইয়াৰ পৰা
এই প্ৰিপেড এমাউণ্টটোলে এটা পাৰ্চেণ্টেজ হিচাপে পইচাটো সোমাই সোমাই গৈ থাকিব এতিয়া মই 381টো পে'মেণ্ট নকৰাৰ কাৰণে তাৰ 3 টকা পইচা আহি ইয়াত সোমাই গ'লহি মানে 85 ৰুপিজ আছিলে মই পুৰিছোঁ 82 ৰুপিজহে 3 টকা আহি তাৰ পৰা ইয়াত সোমালেহি মানে এইখিনি -85 হৈ গ'লগৈ মানে এইটো মাইনাছ চাওঁ এইটো ইনো ৰিচাৰ্জ কৰিবই লাগিব কাৰণ লাইন কাট খাই যাব আপোনাৰ সেইটো কাৰণে এতিয়া আপোনালোকে যিখন আগৰ আহি থাকে মানে পোষ্টপেড বিল সেইখন পে'মেণ্ট কৰি ল'ব অফিচতে কৰক যে য'তেই নকৰক কৰা পিছতহে ৰিচাৰ্জটো কৰিব দেই তো ইয়াৰ পৰা এতিয়া আপুনি পে'মেণ্ট কেনেকৈ কৰিব স্মাৰ্ট এইটো প্ৰিপেড ৰিচাৰ্জ চাইডত ওলাই আছে দেই তাত টাচ কৰিব তো ৰিচাৰ্জ এমাউণ্টটো আপুনি 100তকৈ তলত বহাব নোৱাৰে আপুনি ধৰিছোঁ ৰিচাৰ্জ কৰিলে মই 200 ৰিচাৰ্জ কৰিছোঁ বোলে এমাউণ্ট 200 মাৰিলোঁ তো ইমেইলটো দিব লাগিব ইমেইলটো বোলে ইমেইলটো দিলে মানে আপোনাৰ তাত হেৰিটো আহিব ৰিচিপ্টটো আহিব বিল পে'মেণ্ট কৰা মেক পে'মেণ্টটো ঘূৰি আছে তাৰ পৰা UPI ইয়াত আপোনাৰ UPI ID গুগল পে' ফোন পে' কিবা UPI ID আছে ইয়াত আপোনাৰ UPI ID দি দিব মই দি দিছোঁ সেইটো নেদেখোঁ আৰু তো তাৰপিছত আপুনি মেক পে'মেণ্ট মাৰি দিব UPI ID দি পেলাই তো মেক পে'মেণ্ট মৰাৰ পিছত আপোনাৰ এটা নটিফিকেশ্যন আহিব ওপৰত গুগল পে' তাৰপৰা সেই নটিফিকেশ্যনটো অন কৰিব তো মই টাচ কৰি দিছোঁ নটিফিকেশ্যনটো তো নটিফিকেশ্যনটো যেতিয়া আপুনি অন কৰিব যিটো এমাউণ্ট দিছিলে সেই এমাউণ্টটো ওলাই যাব ইয়াত ওলাই যাবলৈতো পে' অপশ্যন আহি গ'ল আপুনি পে' মাৰি দিব তো পে' মাৰি দিয়াৰ পিছৰকণ আৰু গুগল পে'ত আৰু আপোনালোকেতো পে'মেণ্ট কৰিব জানেই আৰু বাকী আৰু কি ক'ত নাম্বাৰ মাৰিব লাগে মাৰি পেলাই পে'মেণ্টটো কৰি দিব আৰু পে'মেণ্ট হৈ গ'লত এইটো আপোনাৰ আকৌ স্ক্ৰীনশ্বট দেখাইছোঁ এইটো আপোনাৰ গোটেইখিনি ওলাই গ'ল ট্ৰেনজেকশ্যন ID পৰা ধৰি চব ওলাই যায় তাৰপৰা এইটো প্ৰিণ্ট ৰিচিপ্ট ওলাইছে প্ৰিণ্ট ৰিচিপ্টটো প্ৰিণ্ট কৰি ল'ব পাৰিব তো গাইজ পে'মেণ্ট হৈ গ'ল মই 200 টকা ৰিচাৰ্জ কৰি দিলোঁ এতিয়া বেলেঞ্চটো চেক কৰোঁ চাইডত চাব দেই দেখিছে নহয় মোৰ যিটো মাইনাছ লাগি আছে সেইটো কাট খাই পেলাই এতিয়া বেলেঞ্চ কিমান আছে 114 টকা মানে এতিয়া মই আপোনাৰ মোৰ স্মাৰ্ট প্ৰিপেড বেলেঞ্চ চেক কৰোঁ এতিয়া 114 টকা এইটো মাইনাছটো কাট খাই গ'ল এতিয়া মানে মোৰ লাইন কাট নাখায় আৰু বিন্দাছ থাকিব পাৰিম এতিয়া আৰু এতিয়া টেনশ্যন নাই আপোনালোকে মাইনাছ লাগি আছে কৰি লওক দেই একদম এতিয়া হাঁহি মেলি ভাত খাই থাকিব পাৰিম আৰু এতিয়া ভাত খাই থাকোঁতে লাইন নাযায় এতিয়া লাইন যোৱা এটা টাইম আছে দেই সেইটো মই কৈ দিছোঁ কাৰেণ্টটো আপুনি ৰিচাৰ্জটো যদি নকৰে মাইনাছত লাগি থাকে নহয় কিমান টকাত কাট খাই যাব সেইটো মই নাজানিম বাৰু ৰাতিপুৱা 6টা বজাৰ পৰা সন্ধিয়া একজেক্ট টাইমটো পাহৰি গৈছোঁ মিনিমাম 6টামান বজা হ'ব ৰাতিপুৱা 6টাৰ পৰা সন্ধিয়া 6টা মানে সেইকণ সময়তহে আপোনাৰ লাইনটো যাব ৰাতি 10টা 11টা 12টাত বাকীবোৰে কয় যে তেনেকৈ লাইনটো আপোনাৰ কাট খাই নাযায় আকৌ কিন্তু দিনত আপোনাৰ লাইনটো তেনেকৈ কাট খাই যাব সেইটো টাইমৰ ভিতৰত এতিয়া মোৰ ইয়াতো দেখিলে নহয় এনেকৈ কেনেকৈ হেৰি এইটো ৰিচাৰ্জটো আছে কিন্তু মই আৰু এটা মই ভুল কাম কৰি থোৱা আছে ইয়াত মোৰ আগৰ যিখন এমাউণ্ট ন সেইটো মই ক্লিয়াৰ কৰা নাই এই এমাউণ্টটো এইটো মই পে'মেণ্ট কৰি ল'ম এইটো আপোনালোকক নেদেখাওঁ আপুনি এইটো একে চিষ্টেম আৰু তেনেকৈ পে'মেণ্ট কৰি ল'ব সেইটো পে'মেণ্ট কৰি ল'ব লাগিব তো এতিয়া আপোনালোকে এইটো পে'মেণ্ট কৰালৈকে মই বুজাই দিলোঁ বুজি পালে নহয় এইটো ইয়াত কিন্তু এতিয়া আপোনালোকে কিছুমানে ধৰিছোঁ গুগল পে' ফোন পে' পে'মেণ্ট কৰিব মাই বিজুলি এপছটো নাই তেতিয়া কি কৰিব ৱেইট গুগল পে'টো খুলি ল'লে খুলি পেলাই এইটো আছাম এইটো মোৰ ধেৰ লিংক কৰিয়ে থোৱা আছে নহয় ইয়াত আপোনাৰ আহি গ'ল ইলেক্ট্ৰিচিটি টাচ কৰিলে টাচ কৰাৰ লগে লগে এইবোৰ মোৰ লিংক কৰি থোৱা আছে কাৰণে ওলাই আছে এইটো আছাম পাৱাৰ APDCL বিল পে'মেণ্ট ওলাই আছে নহয় এইটো ওপৰত APDCL বিল পে'মেণ্ট যে আছে সেইটো টাচ নকৰিব মানে যিটো আপোনাৰ প্ৰিপেড ৰিচাৰ্জ কৰিব ন আছাম পাৱাৰ স্মাৰ্ট প্ৰিপেড ৰিচাৰ্জ এইটো যে ওলাই আছে APDCL স্মাৰ্ট প্ৰিপেড ৰিচাৰ্জ তাত টাচ কৰিব টাচ কৰি পেলাই তাত আপোনাৰ যিটো কনজুমাৰ হয় কনজুমাৰ আইডিটো ইয়াত লিংক কৰিব কনজুমাৰ আইডি মাৰিব আপোনাৰ নাম মাৰিব এইটো কনজুমাৰ আইডি মাৰিব মাৰি কণ্টিনিউ কৰি দিব কৰি দিয়াৰ লগে লগে এইখিনিত আপোনাৰ এমাউণ্ট কিমান ৰিচাৰ্জ কৰে কি কথা বাকীটো প্ৰচেছ গম পাবই আৰু সেইটো কণ্টিনিউ কৰি দিয়াৰ পিছত কিন্তু স্মাৰ্ট আপোনাৰ সেইটো ৰিচাৰ্জ কৰিবলৈ হ'লে স্মাৰ্ট প্ৰিপেড ৰিচাৰ্জত গৈ পেলাই ৰিচাৰ্জ কৰিব লাগিব বুজি পাইছে নহয় যিখিনি ফোনপে' গুগল পে' ৰিচাৰ্জ কৰে আৰু বাকী মাই বিজুলিটো বুজালৈ আৰু বাকী যিখিনিয়ে এইখিনি একো নাজানে ফোনপে' গুগল পে' মাই বিজুলি তো সেইখিনিয়ে গৈ আপোনাৰ মিটাৰটোৰ বেলেঞ্চটো চেক কৰিব মাইনাছ লাগি আছে গৈ পেলাই 2 3 4 5 6 যিমান পাৰে গৈ পেলাই
বাহিৰত কম্পিউটাৰ দোকানত পায় অফিচত পায় ক'ত পায় ৰিচাৰ্জটো কৰি আহিবগৈ তো সম্ভৱ অফিচত পাৰিব নোৱাৰিব মই ইমান ভালকৈ নাজানো বাৰু সেইটো মই কমেণ্ট কৰিব পিছত মই সুধি আপোনাক কমেণ্টৰ ৰিপ্লাই দি দিম বাৰু ৰিচাৰ্জ কৰা পদ্ধতিটো সেইটোৱে হৈছে আৰু কিবা যদি জানিবলগীয়া থাকিলে কমেণ্ট কৰিব মই বিশেষ যি পাওঁ বুজাই দিম বাৰু তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে ইমানতে সামৰিছোঁ বাই বাই আৰু চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি দিব দেই আৰু যিমান পায় ভিডিঅ'টো শ্বেয়াৰ কৰিব পুৰা শ্বেয়াৰ কৰিব সকলোৱে জানক সকলোৱে বুজি পাওক তেতিয়া মানে কাৰো প্ৰব্লেম নহয় ন ঠিক আছে বাই বাই